বন্ধুসকল আপোনালোকে নিশ্চয় ক্ৰেডিট কাৰ্ড নাই বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰোঁতে আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি আপোনাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ ষ্টেটমেণ্টত ফ্ৰডুলেণ্ট কিবা ট্ৰেনজেকশ্যন হৈছে নেকি যদি হৈছে কেনেকৈ হ'বলৈ পালে এই বিষয়ে ভিডিঅ'টো বনোৱা গৈছে প্ৰথমৰ পৰা শেষলৈকে চাব লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব কিয়নো আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গ নাইবা বন্ধুবৰ্গয়ো এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে সুৰক্ষিত থাকিব পাৰে সেয়ে আপুনি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওক আৰু লাইক আৰু শ্বেয়াৰ ডেফিনেটলি কৰক মই যেহেতু বেংক কৰ্মচাৰী আছিলোঁ তো সেয়ে মোৰ কিছুমান পৰিয়ালবৰ্গৰ মানুহৰ পৰা নাইবা কোনোবা বন্ধুৰ পৰা ফোন আহে তেওঁলোক যেতিয়া এনেকুৱা সমস্যাৰ সন্মুখীন হয় তেতিয়া মোলৈ ফোন আহে তেতিয়া তেওঁলোকক মই পৰামৰ্শৰ ক্ষেত্ৰত কি কৰিব পাৰি সেইখিনি আগবঢ়াওঁ তে এনেকুৱা বহুত কেছ মই দেখিছোঁ যিখিনিৰ পৰা মই দেখিছোঁ যে এনেকৈ যদি মই এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ তো আপোনালোক সদায় সাৱধান হৈ থাকিব পাৰে মই এতিয়া আপোনালোকক 4টা টিপছ দিম সেই 4টা কথা আপুনি অত্যন্ত জৰুৰী বুলি ভাবিব যদিহে আপুনি সুৰক্ষিত থাকিব বিচাৰে আপোনাৰ একাউণ্টৰ পইচা সুৰক্ষিত ৰাখিব বিচাৰিছে অনলাইন ফ্ৰডুলেণ্ট কেছৰ পৰা প্ৰথম কথা আপুনি ওৱান টাইম পাছৱৰ্ড কাকোৱে শ্বেয়াৰ নকৰিব ওৱান টাইম পাছৱৰ্ড কি জানেনে OTP বুলি আমি যিটো কওঁ আমাৰ মোবাইল নাম্বাৰত OTP যেতিয়া আহে বেংকৰ পৰা বা যিকোনো এটা OTP আহিব পাৰে কোনোবা এটা দুষ্ট চক্ৰই আপোনাক এটা OTP পঠালে OTPটো আপোনাক শ্বেয়াৰ কৰিব ক'লে আপোনাৰ কাৰ্ডৰ ট্ৰেনজেকশ্যনৰ হৈছে ট্ৰেনজেকশ্যন কমপ্লিট কৰাৰ এইটো এটা প্ৰচেছ যদি সেই OTPটো আপুনি শ্বেয়াৰ কৰে সেই OTP দি আপোনাৰ ট্ৰেনজেকশ্যনটো কমপ্লিট কৰিব পাৰে এতিয়া ফ্ৰডবিলাকে কি কৰে ফ্ৰডবিলাকে আপোনাৰ একাউণ্টত ট্ৰেনজেকশ্যনৰ কাৰণে OTP জেনেৰেট কৰি আপোনাৰ মোবাইল নাম্বাৰত পঠাই দিব আপুনি সেই আপোনাক ফোন কৰি ক'ব যে আপুনি আপোনাৰ মোবাইলত এটা OTP গৈছে আপুনি দিয়কচোন আপোনাৰ একাউণ্টটো ব্লক হৈ আছে আমি ওপেন কৰিব বিচাৰিছোঁ বা ফোন কৰি এনেকৈ ক'ব পাৰে আপোনাৰ বহুত দিন হ'ল আপুনি ট্ৰেনজেকশ্যন কৰা নাই আপোনাৰ একাউণ্টটো ব্লক হৈ যাব গতিকে ব্লক হৈ গ'লে আপুনি ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব আপুনি আপোনাৰ একাউণ্টটো এক্টিভেট কৰিবৰ কাৰণে সেই OTPটো জৰুৰী সেই OTPটোৱে আমি আপোনাৰ একাউণ্টটো এক্টিভেট কৰি দিম আপুনি হয়তো শ্বেয়াৰ কৰি দিব কিন্তু শ্বেয়াৰ কৰিলে আপুনি বিপদত পৰিব গতিকে আপুনি কেতিয়াও সেই OTPটো ওৱান টাইম পাছৱৰ্ডটো শ্বেয়াৰ নকৰিব যদিহে কৰে আপুনি প্ৰব্লেমত পৰিব সেকেন্ড কথা হল আপোনাৰ পিন নাম্বাৰ পাৰ্সোনেল আইডেন্টিফিকেশন নাম্বাৰ পিন নাম্বাৰ বুলি আমি যাক কওঁ ATM বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ পিন নাম্বাৰ সেই পিন নাম্বাৰ কাকোৱে আপুনি শ্বেয়াৰ নকৰিব আপোনাৰ লাগিলে যিমানেই আপোন নহওক আপুনি শ্বেয়াৰ নকৰিব যদি শ্বেয়াৰ কৰে আপুনি বিপদত পৰিব 3 নম্বৰ কথা হ'ল CVV কাৰ্ড ভেৰিফাইড ভ্যালু যাক CVV বুলি কোৱা যায় সেই CVV নাম্বাৰটো আপোনাৰ ATM ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ বেক সাইডে থাকে 3 ডিজিট এটা নাম্বাৰ সেই নাম্বাৰটো কাকোৱে শ্বেয়াৰ নকৰিব যদি শ্বেয়াৰ কৰে আপুনি প্ৰব্লেমত পৰি যাব পাৰে আপোনাৰ পইচা হৰলুকি হৈ যাব পাৰে আপোনাৰ টকা হৰলুকি হৈ নাইকিয়া হৈ যাব পাৰে গতিকে সাৱধান হ'ব এই তিনিটা বস্তু পিন নাম্বাৰ OTM CVV আৰু লাষ্ট হ'ল আপোনাৰ কাৰ্ডৰ এক্সপায়াৰী ডেট কাৰ্ডৰ আপোনাৰ যেটো এক্সপায়াৰী ডেট হেইটো কাকো শ্বেয়াৰ নকৰিব কোনোবা মানুহে যদি আপোনাৰ সেই কাৰ্ডৰ এক্সপায়াৰী ডেট জানিব পাৰে আপোনাৰ ট্ৰেনজেকশ্যন কমপ্লিট কৰি আপোনাৰ একাউণ্ট খালি কৰি দিব পাৰে গতিকে এই 4টা কথা আপুনি গুৰুত্ব দিব এই 4টা বস্তু যদি আপুনি শ্বেয়াৰ নকৰে কাকোৱে আপোনাৰ একাউণ্টত কেতিয়াও ফ্ৰডুলেণ্ট কেছ হ'ব নোৱাৰে গতিকে সাৱধানে থাকক সুৰক্ষিত হৈ থাকক আপোনাৰ ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ডত যদি এনেকুৱা সমস্যা আহি যায় বা আপুনি নজনাকৈ কোনোবাই ফ্ৰডুলেণ্ট কেছ কৰিছে আপোনাৰ টকা নাইকিয়া হৈ গৈছে আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডত আনঅথৰাইজড ট্ৰেনজেকশ্যন হৈ গৈছে তেতিয়াহ'লে আপুনি নিশ্চয় সেই কনচাৰ্ন বেংকটোক জনাব পাৰে বা কমপ্লেইন আপুনি ৰেজিষ্টাৰ কৰিব পাৰে অথবা আপুনি সাইবাৰ ক্ৰাইম সেলতো ইয়াৰ বিষয়ে কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে তেওঁলোকে তেওঁলোকৰ প্ৰসেছ মতে ইনভেষ্টিগেশ্যন কৰিব আৰু আপোনাক সুদুত্তৰ দিবলৈ যত্ন কৰিব
গতিকে এই ভিডিঅ'টোৰ পৰা মই ভাবিছোঁ যাতে আপোনালোক উপকৃত হয়, সাৱধান হয়, সুৰক্ষিত হয়, সদায় ভালকৈ থাকে। ধন্যবাদ।